हेलो स्टूडेंट्स वेलकम बैक टू माय चैनल। आज আমি আলোচনা কৰিম লসাগু আৰু গসাগু কেনেকৈ ওলায়। মই শৰ্ট এটা ভিডিঅ' দিছিলোঁ, তাত তোমালোকক দেখাই দিছিলোঁ যে অতি সহজেৰে কেনেকৈ লসাগু আৰু গসাগু ওলাব পাৰি, অৰ্থাৎ এলচিএম আৰু এছচিএফ কেনেকৈ ইজি পদ্ধতিৰে ওলাব পাৰি। তোমালোকে ভিডিঅ'টো চাইছিলা, গতিকে তাত যদি তোমালোকক বুজিবলৈ অসুবিধা হৈছিলে তেনেহ'লে মোৰ এই লং ভিডিঅ'টো চাই গোটেইখিনি কনফিউজন দূৰ কৰি লোৱা। এইখিনি মই গোটেইখিনি শৰ্ট ভিডিঅ'ত দিছিলোঁ, গতিকে এইখিনিও চাব পাৰা। এতিয়া মই আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰি আছোঁ। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমত ওলাম এলচিএম। এলচিএম কি আছিলে অসমীয়াত? লসাগু। প্ৰথমত মই কুৱেশ্যন এটা ধৰিলোঁ, এক্সাম্পল হিচাপে লৈছোঁ 14, 18 আৰু 42। এই তিনিটা সংখ্যাৰ আমি কি ওলাম? লসাগু ওলাম। এতিয়া কেনেকৈ ওলাম? মই তোমালোকক শৰ্ট ভিডিঅ'ত বুজাই দিছিলোঁ যে প্ৰথমত যোন সংখ্যা তিনিটা দিব, বা ইয়াত বিভিন্ন ধৰণৰ সংখ্যা থাকিব পাৰে। ইয়াত তিনিটা আছে নহয়, তোমালোকে কেতিয়াবা দুইটাও পাব পাৰা, বা পাঁচটাও পাব পাৰা, বা সাতটাও পাব পাৰা। গতিকে ভয় খাব নালাগে, যিমানকেইটা সংখ্যা দিব গোটেইখিনি প্ৰথমতে তোমালোকে ছুটিহৰণ কৰি ল'বা। প্ৰথমতে ছুটিহৰণ কেনেকৈ কৰে তোমালোকে চাই লোৱা। সৰুৰ পৰা তোমালোকে কৰি আহিছা, ক্লাছ 4, 3 পৰা ছুটিহৰণ শিকিবলৈ পাই আহিছা। প্ৰথমত ভিতৰত গোটেইখিনি সংখ্যা বহাই দিয়া, 14, 18 আৰু 42। এতিয়া এই তিনিটা সংখ্যাক এনেকুৱা এটা সংখ্যাৰে মৌলিক সংখ্যাৰ হৰণ কৰা যাতে তিনিটাকে হৰণ যায়। তেনেহ'লে প্ৰথমত আমি 2ৰে চাব লাগিব, 2ৰে হৰণ যায় নাই। এতিয়া 2ৰে হৰণ যায় নাই তোমালোকে কেনেকৈ গম পাবা? গতিকে 14 আছে, 18 আছে আৰু 42 আছে। গতিকে শেষৰ সংখ্যাবিলাক চোৱা কি হয়, চব যুগ্ম সংখ্যা হয়, তাৰমানে কি 2ৰে হৰণ যাব। তেনেহ'লে 2ৰে 14 কেইবাৰ যাব? 7 বাৰ। 2ৰে 18 9 বাৰ। 2ৰে 42 2ৰে 4 2 বাৰ, 2ৰে দিয়ক 1 বাৰ। এতিয়া চোৱা ইহঁতৰ সংখ্যাবিলাক কি অযুগ্ম সংখ্যা শেষৰবিলাক। তেতিয়াহ'লে আমি চাব লাগিব কি কি সংখ্যাৰে এতিয়া বা কোনবিলাক মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰি। এতিয়া 2ৰে নাযায়, 3ৰে যাব, 3ৰে 2টাক যাব, এটাক নাযায়, গতিকে আমি দিব পাৰিম। যোনটোক নাযায় তাক নমাই দিবা। 3ৰে 9 3 বাৰ, 3ৰে 21 7 বাৰ। এতিয়া দেখা পাইছা 7, 3 আৰু 7, এইবিলাকক আমি 7ৰে দিব পাৰি। 3ক নাযায় নমাই দিম, 7ৰে 1 বাৰ, 3ক নাযায় নমাই দিয়া, 7ৰে 7ক 1 বাৰ। এতিয়া লাষ্ট এটা আছে 3, 3ক 1 বাৰ যায়, 3ৰে 1। এতিয়া এই যে বাহিৰত যে ওলাই আছে এইবিলাকক কোৱা হয়, এই সংখ্যাসমূহক কোৱা হয় এলচিএমৰ ক্ষেত্ৰত কি বুলি? গুণিতক। তেনেহ'লে 14, 18 আৰু 42 আমি গুণিতক বিলাক কি কি পালো? 2 এটা তোমালোকে দেখিব পাইছা, 3 এটা, 7 এটা, 3 এটা আৰু 1 3টা। এইবিলাক হ'ল গুণিতক। কাৰ গুণিতক? 14, 18 আৰু 42। এতিয়া আমি গোটেইখিনি পূৰণ কৰিম। পূৰণ কৰাৰ পিছত যোনটো সংখ্যা ওলাব সেইটো হৈ যাব কি? 14, 18 আৰু 42ৰ গুণিতক বা এলচিএম। এতিয়া পূৰণ কৰা। 3 2 গুণ 6, 7 6 গুণ 42, 42 3 গুণ কিমান হ'ব? 42 গুণ 42, 42 গুণ 42, 42 গুণ 42। এতিয়া 42ৰ লগত 3 এটা পূৰণ কৰা। চাৰিটা আমি ধুনীয়াকৈ কৰি লওঁ। 3 2 গুণ 6, 4 3 গুণ 12। এনচাৰটো কিমান ওলাইছে? 126। গতিকে 126টো কি হৈ গ'ল? 14, 18 আৰু 42ৰ এলচিএম অৰ্থাৎ লসাগু। আৰু এটা লসাগুৰ সহজ উদাহৰণ চোৱা। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ধুনীয়াকৈ চাই থাকা। এইখিনি ভিডিঅ' যদি ভালকৈ চোৱা তোমালোকৰ এলচিএম আৰু এছচিএফৰ মাজত কোনো ধৰণৰ ডাউট নাথাকে, গোটেইখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। আৰু মই বুজোৱা পদ্ধতিটো অতি সহজ পদ্ধতি হয়। এতিয়া মই এটা এক্সাম্পল লৈছোঁ, 10, 15 আৰু 20 এই তিনিটাৰ এলচিএম ওলাব লাগে, অৰ্থাৎ লসাগু ওলাব লাগে। গতিকে কেনেকৈ ওলাম চাই লোৱা। প্ৰথমটো কাম কি কৈছিলোঁ মই? ধুনীয়াকৈ ছুটিহৰণ কৰি লোৱা। 10, 15
আৰু 20 তেনেহলে 2ৰে পাৰি জাক জাক পাৰি 2ৰে কাটি দিয়া 2ৰে 10ক 5 বাৰ 2ৰে 15ক নাযায় নমাই দিয়া 2ৰে 20ক 10 বাৰ এটা তিনটাকে পাই আমি 5ৰে 5ৰে 5ক একবাৰ 5ৰে 15ক 3 বাৰ 5ৰে 10ক 2 বাৰ এতিয়া 3ৰে দি দিয়া 3ক একবাৰ 2 নাযায় নমাই দিয়া ঠিক তেনেকে 2ৰে 2ক কাটি দিয়া এতিয়া আৰু নাযায় এতিয়া এইবিলাক যে ওলাইছে এইবিলাক কি বুলি কয় তোমালোকে জানাই কি বুলি কয় এলচিএমৰ ক্ষেত্ৰত গুণিতক অৰ্থাৎ লসাগুৰ ক্ষেত্ৰত কি বুলি কয় গুণিতক বুলি কয় তেনেহলে 10 15 আৰু 20ৰ গুণিতক বুলি কি পালো লিখি দিয়া 2 এটা 5 এটা 3 এটা নেক্সট 2 আৰু এটা 1 3টা এটা গোটেইখিনি পূৰণ কৰিলে যোনটো এনসাৰ ওলাব সেইটো হৈ যাব কি 10 15 আৰু 20ৰ লসাগু অৰ্থাৎ এলচিএম তেনেহলে পূৰণটো কৰি দিয়া 2 গুণ 2 2 গুণ 2 2 গুণ 2 এটা 3 2 গুণ 6 6 5 গুণ 30 30 2 গুণ 60 তেনেহলে 62 কি হৈ গ'ল 10 15 আৰু 20ৰ লসাগু আশা কৰিছো তোমালোকে বুজি পাই আছা এতিয়া আমি ওলাম এচিএফৰ কনসেপ্টটো কেনেকৈ ক্লিয়াৰ কৰিম আহা বুজি লও এচিএফৰ সম্পূৰ্ণ নামটো কি আছে তোমালোকে জানা হাইয়েষ্ট কমন ফেক্টৰ অসমীয়াত কি বুলি কয় গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া গসাউ ওলাবলৈ হলে মই এটা এক্সাম্পল লৈ লও সাপোজ ধৰি লোৱা 40 15 আৰু 25 এই তিনটা সংখ্যাৰ আমি কি ওলাব লাগে গসাউ ওলাব লাগে অৰ্থাৎ এচিএফ ওলাব লাগে দুইটাৰ ক্ষেত্ৰত নিয়ম প্ৰায় একেই প্ৰথমটো কাম কি হ'ব ইহঁতৰ আমি উৎপাদকবিলাক ওলাই ল'ব লাগিব গতিকে 40 15 25 ইহঁতৰ আমি এক্সট্ৰাকে উৎপাদকখিনি ওলাই ল'ম প্ৰথমত 40ৰ উৎপাদকখিনি ওলাম অৰ্থাৎ ছুটি হৰণ কৰিম 2ৰে 40ক কেইবাৰ যাব মৌলিক সংখ্যাৰে হৰণ কৰি থাকা 2ৰে 40ক 20 বাৰ দেন 2ৰে 20ক কেইবাৰ যাব 10 বাৰ 2ৰে 10ক 5 বাৰ ঠিক তেনেকে 5ৰে 5ক একবাৰ এই গোটেইখিনি যে ওলাইছে ইহঁতক এচচিএফৰ ক্ষেত্ৰত কি বুলি কোৱা হ'ব উৎপাদক তেনেহলে নেক্সট আমি 15 ওলাই চাম 15 3ৰে দিয়া 2ৰে নাযায় 3ৰে 15ক 5 বাৰ আৰু 5ৰে দিয়া একবাৰ এইখিনি ইহঁতৰ কাৰণে কি হৈ গ'ল উৎপাদক নেক্সট আমি কৰিম 25ৰ ছুটি হৰণ 25ক 2ৰে নাযায় 3ৰে নাযায় 5ৰে দিয়া 5ৰে 25ক 5 বাৰ এতিয়া 5ৰে 5ক দিয়া একবাৰ এইখিনি 25ৰ কি হৈ গ'ল উৎপাদক এতিয়া এই যে 15 40 আৰু 25ৰ তোমালোকে উৎপাদকখিনি ওলাইছা সিহঁতৰ মাজত কি কি কমন আছে অৰ্থাৎ ইহঁতৰ সম্পূৰ্ণ নাম কি আছিল হাইয়েষ্ট কমন ফেক্টৰ মানে কোনবিলাক বস্তু কমন হৈ থাকিব কোনবিলাক সংখ্যা কমন হৈ থাকিব সিহঁতক আমি একবাৰ একবাৰকে লিখিব পাৰিম therefore এটাকে 40 15 25ৰ এচিএফ অৰ্থাৎ গসাউ হল ধুনীয়াকে 40টো লিখা তাৰ তলে তলে 15 লিখা আৰু তাৰ তলে তলে 25 লিখা এতিয়া তোমালোকে যোনবিলাক উৎপাদক পাইছিলা ধুনীয়াকে লিখি দিয়া তেন প্ৰথমতে আছিল 40ৰ উৎপাদক কি পাইছিলো 2 3টা 2 পূৰণ 2 পূৰণ 2 দেন 5 এটা পাইছিলো আৰু 1 এটা পাইছিলো ঠিক তেনেকে 15 উৎপাদক কি পাইছিলো তোমালোকে চোৱা ধুনীয়াকে সাইডত ওলাই আছে 3 এটা 5 এটা আৰু কি আছিল 1 এটা ঠিক তেনেকে 25ৰ উৎপাদকখিনি কোৱাচোন তোমালোক 5 এটা তাৰপিছত ঠিক আছে 5 এটা আৰু
1 এটা গুড তোমালোকে বুজি পাই আছা এতিয়া ইহঁতৰ মাজত কি নাম্বাৰ কমন আছে এই গোটেইখিনি আমি একবাৰ লিখিম তেনেহলে ইয়াতে 2 আছে ইয়াতে 2 নাই ইয়াতে 2 নাই এইটো লাইন কমন নাহে ইয়াতে 2 আছে 5 আছে 5 আছে কমন নাহে 2 আছে ইয়াতে নাই 1 আছে 1 আছে 1 আছে আহিব 1 এটা লিখিব পাৰি ঠিক তেনেকৈ এতিয়া এনেকৈ মিলাই চোৱা কিবা আছে নেকি ওপৰৰ লাইনত কিবা আছে সেকেন্ড লাইনত কিবা আছে বা 3 নম্বৰ লাইনত কিবা এনেকুৱা সংখ্যা আছে নেকি মিলি থকা ইয়াত আমি দেখা পাই আছো 5 এটা আছে তোমালোকে দেখিবলৈ পাইছা চাগে প্ৰথম লাইনত 40ৰ উৎপাদকত 5 আছে 15 উৎপাদকত 5 আছে আৰু 25ৰ উৎপাদকত 5 আছে গতিকে 5 5 মিলি আছে 5 আমি এটা লব পাৰি আৰু চোৱাচোন কিবা মিলি আছে নেকি আৰু একো সংখ্যা মিলি থকা নাই গতিকে 5 আৰু 1 আমি পালো ইহঁতৰ কমন ফেক্টৰ মানে কমন সংখ্যা এতিয়া কমন সংখ্যাটা পূৰণ কৰি দিয়া 5 আৰু 1 পূৰণ কৰিলে কিমান হৈ যাব 5 গতিকে এই 5টো হৈ গল 40 15 আৰু 25ৰ কি HCF অৰ্থাৎ গসাগু তেনেহলে 40 15 25ৰ গসাগু আমি কিমান পালো 5